নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আমি আলোচনা কৰিম। কেন্দ্ৰীয় চৰকাৰৰ নতুন এখন আঁচনি মেৰা বিল মেৰা অধিকাৰ নামৰ এই আঁচনিখন আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে। এই আঁচনিখনৰ জৰিয়তে আপোনালোকে কি বেনিফিট লাভ কৰিব বা এই আঁচনিখনৰ ফিচাৰ্ছসমূহ কি সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে আপোনালোক যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। মেৰা বিল মেৰা অধিকাৰ অৰ্থাৎ মোৰ বিল মোৰ অধিকাৰ এইখন এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হয়, যিখন আঁচনি আজি অৰ্থাৎ 1 ছেপ্টেম্বৰ 2023 তাৰিখৰ পৰা শুভাৰম্ভ কৰা হৈছে। এই আঁচনিখনৰ জৰিয়তে আপোনালোকে মাহিলী 10,000 টকাৰ পৰা 10 লাখ টকা আৰু ত্ৰিমাসিক হিচাপে আপোনালোকে 1 কোটি টকা পৰ্যন্ত লাভ কৰিব পাৰিব। কেনেদৰে আপোনালোকে আবেদন কৰিব বা কেনেদৰে আপোনালোকে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'ব পাৰিব সকলোবিলাক ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ প্ৰচেছ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আজিৰে পৰা এই আঁচনিখন মুকলি কৰা হৈছে। এইখন হৈছে এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। এই আঁচনিখন অসমকে ধৰি 6খন ৰাজ্যৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। সেইকেইখন হৈছে গুজৰাট, হাৰিয়ানা, পুডুচেৰী, দমন এণ্ড ডিউ এণ্ড দদৰা এণ্ড নগৰ হাভেলী। এই 6খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ'ব। এতিয়া আহিছোঁ মূল কথালৈ, আপোনালোকে এই আঁচনিখনৰ সৈতে কেনেদৰে জড়িত হৈ পৰিব। আপোনালোকে দৈনন্দিন জীৱনত যিসমূহ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে সেই সামগ্ৰীসমূহ ক্ৰয় কৰোঁতে আপোনালোকে দোকান অথবা শ্বপিং মলৰ পৰা বিলসমূহ ল'ব লাগিব, অৰ্থাৎ GST বিলসমূহ আপোনালোকে বিচাৰিব লাগিব। সেই GST বিলসমূহ আপোনালোকৰ 200 টকা বা 200 টকাৰ ওপৰত হ'ব লাগিব আৰু সেই বিলসমূহ আপোনালোকে নিৰ্দিষ্ট এপ আছে, আপোনালোকে প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব পাৰিব। মেৰা বিল মেৰা অধিকাৰ এপ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বা এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দি দিম, অথবা আপোনালোকে নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তেও আপলোড কৰিব পাৰিব। আপোনালোকে বিলসমূহ আপলোড কৰিবলৈ হ'লে আপোনালোকে ভিজিট কৰিব লাগিব www.merabill.gst.gov.in অফিচিয়েল ৱেবছাইট, অথবা আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈ মেৰা বিল মেৰা অধিকাৰ নামৰ এপটি ডাউনলোড কৰিও তাতো আপোনালোকে বিলসমূহ আপলোড কৰিব পাৰিব। আপোনালোকে ৱেবছাইটত ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে মেৰা বিল মেৰা অধিকাৰ। ইয়াতে আপোনালোকে নিজৰ ফোন নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ফোন নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ তাত এটা OTP যাব। আপোনালোকে ফোন নাম্বাৰত OTP ভেৰিফাই কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকৰ নিজৰ নামটো লিখিব লাগিব। নেক্সট আপোনালোকে ইয়াতে যিটো ফোন নাম্বাৰ দিছে আপোনালোকে নিজৰ ষ্টেটখন চিলেক্ট কৰিব লাগিব। কেৱল 6খন ষ্টেটৰ কাৰণে হয়, আপোনালোকে অসম চিলেক্ট কৰিব, এছাম। আপোনালোকে অ'কে ক্লিক কৰি আই একচেপ্ট ইয়াত টিক চিহ্নত আপোনালোকে ক্লিক কৰিব। নেক্সট আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি ফুলফিল হৈ যাব। তাৰপিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছত আপোনালোকে নিৰ্দিষ্ট প্ৰচিডিউৰ অনুসৰি বিলসমূহ আপোনালোকে আপলোড কৰিব পাৰিব। merabill.gst.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে নিজৰ GST বিলসমূহ আপলোড কৰিব। আপলোড কৰাৰ পিছত আপোনালোকে RN নম্বৰ সহ আপোনালোকে এটা RN নম্বৰ লাভ কৰিব আৰু সেই RN নম্বৰটো হ'ব আপোনালোকৰ লটাৰীৰ নাম্বাৰ। আৰু আপোনালোকৰ প্ৰতি মাহত লটাৰী খেল অনুষ্ঠিত কৰা হ'ব আৰু প্ৰতি মাহত আপোনালোকে 800 জন বিজেতাক 10,000 টকাকৈ আৰু 10 জন বিজেতাক 10 লাখ টকাকৈ আৰু ত্ৰিমাসিক আপোনালোকৰ 2জন ব্যক্তিয়ে 1 crore লাভ কৰিব। আপোনালোকে যিটো ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি আপোনালোকৰ নিজৰ নাম ফোন নাম্বাৰ দি ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি আপোনালোকে নিজৰ বিলসমূহ আপলোড কৰিব পাৰিব। আপোনালোকে এতিয়াৰ পৰাই যিসমূহ সামগ্ৰী ক্ৰয় কৰে এই সামগ্ৰীসমূহ ক্ৰয় কৰাত আপোনালোকে GST বিল বিচাৰিব আৰু সেই GST বিলসমূহ আপোনালোকে আপলোড কৰিব নিৰ্দিষ্ট এপত। আৰু মনত ৰাখিব আপোনালোকে মাহিলী কেৱল মাত্ৰ 25খন GST বিল আপলোড কৰিব পাৰিব। 25খনতকৈ বেছি আপোনালোকে GST বিল আপলোড কৰিব নোৱাৰিব। আৰু আপোনালোকে বিলসমূহ আপলোড কৰক আৰু 1 কোটি টকালৈ জিকাৰ সুযোগ লাভ কৰক। ভিডিঅ'টো এইখিনিয়ে আছিল। যিসকলে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।